গুড মৰ্ণিং এভৰিৱান আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো দিয়া পলমে হ'ল, যিহেতু 15 আগষ্টৰ দিনা আমি ওলাইছিলোঁ অলপ ফুৰি আহোঁগৈ বুলি। ল'ৰাকেইটাই বৰ আমনি কৰিলে, ক'ৰবাত যাওঁ, সেইকাৰণে লৈ গ'লোঁ অৰুণাচলৰ 7K ৰিজৰ্ট। এয়া আহি পাইছোঁ গেটত এইফালে দেখিছেনে পাছ বনাব লাগে, এয়া পাছ বনাই আছোঁ। মিষ্টাৰে ফৰ্ম ফিল আপ কৰি আছে, লগতে মোৰ নাম ভৰাই মেলি ডকুমেণ্টছ দি পাছ বনোৱাৰ পাছত ৰাস্তাত আহি চাহ খালোঁ। এয়া মোৰ লগৰ ছোৱালী, তেওঁলোকৰ ফেমিলিও আমাৰ লগতে গৈছে। আমি ৰাস্তাতে ৰখি চাহ যিহেতু ৰাতিপুৱা সোনকালে ল'লোঁ, ৰাস্তা একো খোৱাই নহয় ঘৰতে, সেইকাৰণে বনাই আনিছিলোঁ চাহ আৰু অৰুণাচলত এটা বৰ ধুনীয়া বিস্কুট পায়, পেকেটটো কিনি ল'লোঁ, খাই মেলি আকৌ ওলাইছোঁ অৰুণাচলৰ ফালে। আজি গৈ আছোঁ আমি 7K ৰিজৰ্ট। শুনিছোঁ তাত আজি 15 আগষ্টৰ দিনা DJ নাইট হ'ব, সেইকাৰণে আমি গৈছোঁ। আমি ৰাতিপুৱা 10টাত পালোঁগৈ, কিন্তু 10টা বজাৰ আগতেই পূৰা মানুহ ভৰ্তি। আজি মানুহ বহুতেই হৈছে, যিহেতু আমি বুক কৰি থৈছিলোঁ এটা কেবিন, তো ইমান টেনশ্যন লোৱা নাই, হ'লেও ভয় লাগিছে ছিট পাম নাপাম বুলি। তাৰপিছত গৈ আছোঁ আৰু লাহে টিকেট বনোৱা এৰিয়াৰ ভিতৰত দেখিছেনে ইমান ধুনীয়াকৈ সজাইছে তেওঁলোকে, দেখি ভাল লাগিছে। তো এতিয়ালৈকে আৰম্ভ হোৱা নাই, যিহেতু আমি ৰাতিপুৱা সোনকালে পালোঁহি। তাৰ আগত আমাৰ ল'ৰা দেখিলে পানীত নামিলেই, ৰখিবলৈ তাৰ সময় নাই, আহি পাই নামি গৈছে। ইফালে ইমান বৰষুণ দিছে, ভালো লাগিছে, কেনেকুৱা কৰিব, লাষ্টলৈকে বতৰ ভাল কৰিলে। তাৰপিছত লাহে পূৰা মানুহ আহি গৈছে, একেবাৰে এইফালে পূৰা DJ নাইট লগাই দিছে। আমি পূৰা এনজয় কৰিলোঁ, লগতে ফটো মাৰিলোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, নতুন এটা ভিডিঅ'লৈ আকৌ আহিম। বাই বাই এভৰিৱান।